আজি আমাৰ BTC চৰকাৰৰ পৰা যিটো বিকলাংগবিলাকক 10,000 দিয়াৰ সেইটো আমি কাজলগাঁও সমষ্টি আমি কৰিছোঁ। যোৱা যিটো BTC নিৰ্বাচনৰ আগত মাননীয় হাগ্ৰামাচাৰীয়ে যিটো কথা দিছিলে 5টা গেৰেণ্টি, ইয়াৰ ভিতৰত সেইটো এটা সেই মানে 10 যিটো ফাউণ্ডেশ্যন ডে মানে BTC ফাউণ্ডেশ্যন ডে আছিল সময়ত আমি আছিলোঁ কিছু মানে অফিচিয়েল কামৰ কাৰণে অলপ দেৰি হ'ল, কিন্তু আজি আমি দিবলৈ সক্ষম হৈছে। তো ইয়াৰ বাদেও আমাৰ যিখিনি আৰু 4টা গেৰেণ্টি সেইটো সব মানে আৰম্ভ হৈ গ'ল। যেনে মাটিত পাট্টা দিয়া সেইটো আৰম্ভ হৈ গ'ল। আমাৰ যিখিনি আৰু বেকাৰ যুৱক যুৱতীসকলক দিয়া সেইটো আৰম্ভ হ'ল। আমাৰ যিটো চেল্ফ হেল্প গ্ৰুপক 15,000 দিয়া সেইটো আৰম্ভ হ'ল। তাৰপিছত মানে এককালীন যিটো IBS বুলি কোৱা হয় এইটো দিয়া হ'ল। তাৰপিছত আমাৰ যিটো 65 বছৰৰ বেছি বয়সৰ পেঞ্চন দিয়া সেইটো আমাৰ আৰম্ভ হ'ল। মানে হাগ্ৰামাচাৰীয়ে যিটো 5টা গেৰেণ্টিৰ কথা কৈছিলে মানে ইতিমধ্যে হাগ্ৰামাচাৰীয়ে এই কথাটো ৰাখিলে। তো এতিয়া ইয়াৰ কাৰণে মই মানে হাগ্ৰামাচাৰীক ধন্যবাদ দিছোঁ। যেনেকৈ কথা দিছে তেনেকৈ কাম কৰিছে আৰু ইয়াৰ কাৰণে ৰাইজেও ভাল পাইছে। আজি ইয়াত 90+, 96 হ'ব তেনেকুৱা হৈছে। BTC চৰকাৰৰ পৰা যিটো বিকলাংগবিলাকক 10,000 দিয়াৰ সেইটো আমি কাজলগাঁও সমষ্টি আমি কৰিছোঁ। যোৱা যিটো BTC নিৰ্বাচনৰ আগত মাননীয় হাগ্ৰামাচাৰীয়ে যিটো কথা দিছিলে 5টা গেৰেণ্টি, ইয়াৰ ভিতৰত সেইটো এটা সেই মানে 10 ফেব্ৰুৱাৰী যিটো ফাউণ্ডেশ্যন ডে আছিলে আমাৰ BTC ফাউণ্ডেশ্যন ডে আছিলে, এই সময়ত আমি আৰম্ভ কৰিছিলোঁ কিছু মানে অফিচিয়েল কামৰ কাৰণে অলপ দেৰি হ'ল, কিন্তু আজি আমি দিবলৈ সক্ষম হৈছে। তো ইয়াৰ বাদেও আমাৰ যিখিনি আৰু 4টা গেৰেণ্টি সেইটো সব মানে আৰম্ভ হৈ গ'ল। যেনে মাটিত পাট্টা দিয়া সেইটো আৰম্ভ হৈ গ'ল। আমাৰ যিখিনি আৰু বেকাৰ যুৱক যুৱতীসকলক দিয়া সেইটো আৰম্ভ হ'ল। আমাৰ যিটো চেল্ফ হেল্প গ্ৰুপক 15,000 দিয়া সেইটো আৰম্ভ হ'ল। তাৰপিছত মানে এককালীন যিটো IBS বুলি কোৱা হয় এইটো দিয়া হ'ল। তাৰপিছত আমাৰ যিটো 65 বছৰৰ বেছি বয়সৰ পেঞ্চন দিয়া সেইটো আমাৰ আৰম্ভ হ'ল। মানে হাগ্ৰামাচাৰীয়ে যিটো 5টা গেৰেণ্টিৰ কথা কৈছিলে মানে ইতিমধ্যে হাগ্ৰামাচাৰীয়ে এই কথাটো ৰাখিলে। তো এতিয়া ইয়াৰ কাৰণে মই মানে হাগ্ৰামাচাৰীক ধন্যবাদ দিছোঁ। যেনেকৈ কথা দিছে তেনেকৈ কাম কৰিছে আৰু ইয়াৰ কাৰণে ৰাইজেও ভাল পাইছে। আজি ইয়াত 90+, 96 হ'ব আৰু তেনেকুৱা হৈছে।